নমস্কাৰ ডিজি ডিজিটেল ডাবিং ষ্টুডিঅ' ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সদৌতুলিকৈ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ চৰাইদেউ জিলাৰ লাকুৱা চলাপথাৰত স্থিত প্ৰগতি কৃষি ফাৰ্ম অৰ্থাৎ কলবাৰীৰ বিষয়ে। আমি ইতিমধ্যে আগবাঢ়িছোঁ লাকুৱা চলাপথাৰত অৱস্থিত প্ৰগতি কৃষি ফাৰ্মৰ দিশে। আমি কণ্টেক্ট বাছতে তাত উপস্থিত হ'মগৈ আৰু আপোনালোকক কৈ যাম তাৰ সকলোবিলাক কথা। আমি ইতিমধ্যে প্ৰগতি কৃষি ফাৰ্মৰ সন্মুখত উপস্থিত হৈছোঁহি। আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এইখিনি এটা কথা কৈ থওঁ যে আমাৰ এই চেনেলটোৰ এই ধৰণৰ এইটো প্ৰথম ভিডিঅ', গতিকে যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টা বুটামটো দবাবলৈ নাপাহৰিব। তেতিয়া আপোনালোকে পিছৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সহজতে পাই থাকিব পাৰিব। আৰু যদি আমাৰ ভিডিঅ'টোৰ কিবা ভুল ভ্ৰান্তি হয় তেন্তে আপোনালোকক গঠনমূলক সমালোচনাৰে আঙুলিয়াই দিবলৈ আহ্বান জনালোঁ। এতিয়া আমি ইতিমধ্যে প্ৰগতি কৃষি ফাৰ্মৰ ভিতৰ চোৱালৈ আগবাঢ়ি গৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইমান সুন্দৰভাৱে তেওঁলোকে সজাই ৰাখিছে প্ৰগতি কৃষি ফাৰ্মৰ ভিতৰ চৰা। দুই দিশে নাৰিকল গছৰ লানি দেখিবলৈ পাইছে। আপোনালোকক এটা কথা জনাই থওঁ যে এই কৃষি ফাৰ্মখন প্ৰায় ৩৮ বিঘা মাটিকালিৰে নিৰ্মিত হৈছে আৰু এই কৃষি ফাৰ্মখন মাত্ৰ এজন লোকেই সকলোবিলাক কাম কাজ নিয়াৰিভাৱে চলাই গৈছে। এটা অতি ডাঙৰ কথা যে মাত্ৰ এজন মানুহে ইমান ডাঙৰ এখন ফাৰ্ম চলাই আছে। তেওঁ আজি প্ৰায় ৩৬ বছৰ আগতে এই ফাৰ্মখন প্ৰতিষ্ঠা কৰিছিল। মাত্ৰ ৩০ জোপা কলগছেৰে তেওঁ এই ফাৰ্মখন প্ৰথম অৱস্থাত আৰম্ভণি কৰিছিল আৰু বৰ্তমান তেওঁৰ এই ফাৰ্মখনে আজি এই অৱস্থা পাইছে। আমি আপোনালোকৰ আগত এই ফাৰ্মখনৰ স্বত্বাধিকাৰীক দেখাবলৈ চেষ্টা কৰিম। এই ফাৰ্মখনৰ স্বত্বাধিকাৰী হৈছে আমাৰ মাননীয় তিলেশ্বৰ সন্দিকৈদেউ। তেওঁ আজিৰ পৰা প্ৰায় ৩৬ বছৰ আগতে এই ফাৰ্মখনৰ শুভাৰম্ভণি কৰিছিল। তেওঁ এই ফাৰ্মখনৰ জন্মৰ বহুতো কাহিনী আছে। ইমান এটা সামান্য ভিডিঅ'ত এই সকলোবিলাক কথা আপোনালোকৰ আগত অৱগত কৰাটো সম্ভৱ নহয়, গতিকে আমি পাছৰ পৰ্যায়ত আপোনালোকৰ আগত এই সকলোবিলাক তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে আগবাঢ়ি গৈ আছোঁ ফাৰ্মখনৰ ভিতৰ চৰালৈ আৰু কণ্টেক্ট পাছতে আমি এই ফাৰ্মখনৰ স্বত্বাধিকাৰী তিলেশ্বৰ সন্দিকৈদেৱৰ বাসগৃহত উপস্থিত হ'ম। আমি সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক ইমান সুন্দৰ এক প্ৰাকৃতিক দৃশ্য। ইয়ালৈ এবাৰ গ'লে পুনৰবাৰ যাবলৈ নিশ্চয় মন যাব সকলোৰে। আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ দলটিৰ সৈতে প্ৰগতি কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী মাননীয় তিলেশ্বৰ সন্দিকৈদেৱ। আপোনালোকৰ সন্মুখত এয়া দেখিবলৈ পাইছে প্ৰগতি কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰগতি কৃষি ফাৰ্মৰ ভিতৰ চোৱাত অৱস্থিত কলবাৰী। এয়া হৈছে তেওঁৰ কলৰ বাৰীখন। ইমান সুন্দৰকৈ তেওঁ সজাই থৈছে। আপোনালোকে মন কৰক প্ৰতিজোপা কল কেনেধৰণে সজাই থৈছে, আপোনালোকে প্ৰত্যক্ষ কৰক। আৰু আপোনালোকেও পাৰিলে ইয়ালৈ এপাক আহিব, ইয়াৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হ'ব পাৰিব। আমি আগতে বহুবাৰ গৈছোঁ যদিও আমি ভাবিলোঁ যে আপোনালোককো চিনাকি কৰাই দিওঁ। আমাৰ ওচৰৰে বহুতো লোকে হয়তো এই ফাৰ্মখনৰ বিষয়তে ইমান জ্ঞাত নহয়, গতিকে আপোনালোকৰ আগত দেখুৱাই দিলোঁ। এয়া হৈছে আমাৰ দলটি আৰু আমি ইতিমধ্যে উদ্বোধনী যাত্ৰা আৰম্ভ কৰিছোঁ। অধিক উন্নতভাৱে আপোনালোকক জানি ল'বলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক